হাই ফ্ৰেণ্ড, কি খবৰ? মই আজি আপোনালোকলৈ পুনৰ এটা নতুন ৰেচিপি লৈ আহিছোঁ। এয়া হ'ল মালাই ৰুটি ৰেচিপি। মালাই ৰুটি যিসকলে খাইছে আৰু যিসকলে বনাইছে তেওঁলোকে জানেই, আৰু নোখোৱাসকলক কৈছোঁ, তেওঁলোকে খাব বুলিয়ে মই বনাই খাব পাৰিব বুলি এটা সৰু ৰেচিপি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। আৰু মই বিশেষকৈ ভাল পাওঁ, সেয়ে ভাবিলোঁ আপোনালোককো শ্বেয়াৰ কৰোঁ, আপোনালোকেও যাতে বনাই খাব পাৰিব। এয়া বিৰাট ধুনীয়া হয়। আমাক মালাই ৰুটি বনাবলৈ লাগিব পিঠাগুড়ি, চেনি আৰু ৰিফাইন। আৰু মই ইয়াৰ সোৱাদ আৰু অকণমান বাঢ়িবৰ কাৰণে আৰু চেণ্ট এটা ওলাবৰ কাৰণে মই দিছোঁ মিঠি গুটি আৰু চব গুটি ভাজি পিচি দিছোঁ। এইটো অপশ্যনেল হয়, আপোনালোকে দিওঁ ক'লে দিব পাৰে আৰু নিদিওঁ ক'লেও একো আপত্তি নাই, নিদিয়াকৈও খাব পাৰি। বিৰাট ধুনীয়া হয়, দেখিছেনে কিমান শকত হৈছে, বিৰাট ধুনীয়া লাগে খাই। এইটো আপোনালোকে চাহৰ লগতো খাব পাৰে আৰু মাংসৰ লগতো খাব পাৰি, আৰু ধুনীয়াকৈ তৰকাৰী বনাই তেনেকৈও খাব পাৰি, আৰু একো নহ'লে সুদা চাহৰ লগতো খাব পাৰি। বিৰাট ধুনীয়া লাগে, বনাই খাবচোন। এয়া মোৰ ফাইনেলি বনাই হৈ গ'ল। ভাগিনজনীয়ে খাব বিচাৰিছিলে, সেয়ে তাইৰ বাবে বনালোঁ। বাকীখিনি থৈ দিলোঁ, পিছত আকৌ বনাই খাম। বিৰাট শকত ধুনীয়া হৈছে, দেখিছেনে, একদম খাৰু পাতৰ নিচিনা। সেইকাৰণে ইয়াক মালাডালৰ নিচিনা হয় কাৰণেই মালাই ৰুটি বুলি কয়। আৰু আপোনালোকে ভাবিব পাৰে ইমান শকত হৈছে, খাবলৈ ভাল নহ'ব, বিৰাট ডাঠ হ'ব, কিন্তু নহয়, একেবাৰে লাইট ৱেটৰ হয় আৰু খাবলৈও বিৰাটেই সোৱাদ হয়। আপোনালোকে বনাই এবাৰ খাই চাব আৰু কেনে লাগে কমেণ্টত জনাব। আৰু মই খুব ভাল পাওঁ, সেয়ে ভাবিলোঁ আপোনালোকেও খাই ভাল পাব, সেয়ে ভাবিলোঁ। দেখিছেনে কিমানেই চফ্ট হৈছে, মই এটা আঙুলিয়ে ভাঙি দিছোঁ। আপোনালোকে বনাই খাই চাব আৰু মোৰ ভিডিঅ'টো কেনে পালে জনাব। আজিলৈ ইমানেই। পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই। ইমানতে সামৰণি মাৰিছোঁ মোৰ মিনি ব্লগটো।